बेयो जादों गरायसर दिउसुङा ओनसोलनि नुथाय। आसामाव साननैसो सिगांनिफ्रायनो थाद'नाय गैयै जुब जुब अखा हानायनि जाउनाव तामुलपुर जिल्लानि बेन्दोंआव थानाय गरायसर बाङालिपारा दिउसुङा ओनसोलाव दैबाना सोमजिदों। भुटान हाजोनिफ्राय बोहैबोनाय दिउसुङा दैमानि दैया उसिफावनायनि जाहोनाव माथावरिया बायो। बे दिउसुङा दैमानि दैया दैबाना जानानै गोबां नखरफोरा दैबानाजों लोमसावनानै थानो गोनां जादों होननानै फोरमायदों। আজিতো 5:30টাৰ পৰা এতিয়াতো 10টা বাজি এতিয়ালৈকে আছে। আমি 30 ঘৰ আছোঁ, 30 ঘৰ মানে গোটেই ডুব গৈছোঁ। মোৰ এইটো ঘৰৰ পিছফালে নদীটো গোটেই মাথাউৰিটো ভাঙিছে। যোৱা বছৰ ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ পৰা অকণমান বালা দি কিনে বনাই দিছিল, কিন্তু কামত অহা নাই। যোৱা বছৰে ভাঙি আছিল সেইটো। আমি জনাইছিলোঁ ক'ৰবাত কিন্তু এতিয়ালৈকে কোনো ব্যক্তি অহা নাই তেনেকুৱা বনাই দিব। আৰু আমি যোৱা শুক্ৰবাৰে এটা এপ্লিকেশ্যন দিছিলোঁ DC ছাৰৰ তাতে। তেখেতে এজন মানুহ পঠিয়াইছিল ইঞ্জিনিয়াৰ এজনক, কিন্তু কি কামটো কৰা নাই, কেতিয়া কৰিব নাজানো। বুধবাৰে কৰিম বুলি কৈছে, আহিম বুলি কৈছে চাবৰ কাৰণে। আমি আজি 30 ঘৰ মানুহ এনেকুৱা বানপানীত ডুবি, এইটো মোৰে ঘৰ হয়, মোৰ ঘৰৰ পিছফালে আগফালে একো বস্তু নাই, বানপানী সোমাইছে। 30 ঘৰ মানুহ। বিশেষকৈ কি ক্ষতি হৈছে আপোনালোকৰ এই মুহূৰ্তলৈকে? কি ক্ষতি হৈছে? তামোল গৈছে, বহুত বস্তু কিবাকিবি দমকল ভাঙিছে, এইফালত তলৰ ঘৰৰ কাৰোবাৰ তামোলবিলাক তামোল গৈছে, ঘৰৰ ভিতৰত সোমাইছে, বস্তু বাহিনী ভিজিছে বহুত। হয়, আজি এই মুষলধাৰ বৰষুণৰ কবলত পৰি এই তাৎক্ষণিকভাৱে আজি যি বানপানী আহিল, এই বানপানীৰ ফলত এই বাঙালিপাৰা অঞ্চলৰ এই মাথাউৰি ভাঙি বিস্তীৰ্ণ এলেকা নাই বুলিও খুব কম 30 ঘৰ মানুহৰ বহুতো ক্ষয়ক্ষতি হয়। আৰু শ্ৰদ্ধাৰ মোৰ বিটিআৰ চৰকাৰক তাৎক্ষণিকভাৱে এই ব্যৱস্থাটো গ্ৰহণ কৰাৰ কাৰণে কামসমূহ সুচাৰুৰূপে কৰি দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ।